গাইজ মিতানী এণ্টাৰটেইনমেণ্টৰ নতুন এটা ধামাকা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই যাবলৈ ৰেডি হৈছোঁ নামঘৰলৈ। বিয়াৰ পিছত 2 নম্বৰ বাৰৰ প্ৰতিষ্ঠা দিৱস পাম আৰু প্ৰথমবাৰৰ ভিডিঅ' আপোনালোকক দেখুৱাইছিলোঁ আৰু এইবাৰো দেখুৱাম বুলি ওলাইছোঁ। সেইটো কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মোৰ লগত আহিছে ডাম্পলি, মা আৰু বাইদেউ। আমি আহি নামঘৰ পালোহি আৰু আহি আমি চাকি বন্তি জ্বলালোঁ। চাকি বন্তি জ্বলাই এতিয়া আমি অলপ ভিতৰত বহিছোহি, যিহেতু বহু দূৰ আহিলোঁ, ভাগৰ লাগিলে। আৰু এইফালে আমাৰ ডাম্পলিৰ পেকেট খাবলৈ হ'লেই নহয়। আৰু এইফালে আমাৰ খুৰীহঁতে লৈ আহিলে চাহ। ডিঙিটো একদম শুকাই গৈছিলে আৰু এয়া চাহ পাই একদম ৰ'বই নোৱাৰিলোঁ। পকা মিঠৈৰ লগত পূৰা চাহ খাই দিছোঁ। আজি আমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিছে কমলা গগৈ দেৱক। আপোনালোক সকলোৱে চিনি পায় তেওঁক, দিহানামৰ সম্ৰাট। তেওঁ আজি ভাগৱত ব্যাখ্যা আৰু দিহানাম পৰিৱেশন কৰিব আৰু তাৰ মাজতে আমি আহি এতিয়া খিচিৰি খাবলৈ বহিলোহি। খিচিৰি গোন্ধ একদম মলমলাই আছিলে, সেইটো বাবে মতা লগালগ আহিয়ে গ'লোঁ। আৰু যিহেতু দুপৰীয়া টাইমত দিছে ভাত খোৱা সময়তে, সেইটো কাৰণে সকলোৰে তৃপ্তিৰে খাইছে। নতুন প্ৰজন্মৰ কথাটো অত্যন্ত প্ৰয়োজনীয় কথা, যুৱ প্ৰজন্মৰ বাবে প্ৰয়োজনীয় কথা। মানুহজনৰ চিন্তাবিলাক বৰ ভাল আত্মদেৱৰ, কিন্তু মানুহগৰাকী হিতে বিপৰীত, মানুহগৰাকী বিপৰীত মেৰুত থাকে। আত্মদেৱৰ পত্নীয়ে ভাবিলে এইটো বৰ ডাঙৰ কথা। মই যদিও সতি সন্তান নাই, মোৰ কাৰণে একো ডাঙৰ কথা নহয়। মই গাভৰু ছোৱালী নিচিনাকৈ জীৱন অতিবাহিত কৰিছোঁ। ইয়াতকৈ আৰু মানুহক জীৱনত আনন্দ লাগে নেকি, সুখ লাগে নেকি? নালাগে মোক সতি সন্তান। সতি সন্তান হৈ মই দেহটো কুচিত বা চেহেৰাটো মই বেয়া কৰিবলৈ বিচৰা নাই। মই গাভৰু জীৱন অতিবাহিত কৰিছোঁ। আৰু এতিয়া আমন্ত্ৰণ কৰি অনা শিল্পীসকলক এজন এজনকৈ সম্বৰ্ধনা জনোৱা হৈছে আৰু ইয়াৰ পিছতে দিহানাম পৰিৱেশন কৰিব। ভিডিঅ'টো স্কিপ নকৰিব দেই, চাই থাকক। একেবাৰে উজু নাম এষাৰ সকলোৱে গাব কৈছে। হে গুৰু শংকৰদেৱ, মাকে কৃষ্ণ কৈছিলে আঙুলি এই লোকৰ বস্তু নানি বিহু আনি সন্ধিয়া হোৱাৰ আগে আগেই আজিৰ অনুষ্ঠান শেষ হ'ল। খুব ভাল লাগিলে আজি। আৰু এতিয়া সকলোৱে ঘৰা ঘৰি যাবলৈ ওলাই আহিছে আৰু এইদৰে যাতে প্ৰত্যেক বছৰেই ধুনীয়াকৈ আয়োজন কৰিব পাৰে তাকে কামনা কৰিলোঁ। আৰু আজি সন্ধিয়া 316 গছি বন্তি জ্বলোৱা হৈছে, যিহেতু শিশু বৰ নামঘৰটো প্ৰতিষ্ঠা কৰা 316 বছৰ হৈছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।